ৰাজ্যৰ লাখ লাখ চাকৰি প্ৰত্যাশী নিবনুৱা যুৱক যুৱতীসকলৰ বাবে মুহূৰ্তৰ এক অতিকৈ ভাল খবৰ কিয়নো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে ডিচেম্বৰত পুনৰ 10,000 চাকৰিৰ বিজ্ঞাপন মুকলি হ'ব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে অতি শীঘ্ৰে আপোনালোকে কৰিব পাৰিব আবেদন জনাই জমুত বিস্তৃত খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পুনৰ বৃহৎ ঘোষণা সাজু হওক ৰাজ্যৰ লাখ লাখ নিবনুৱা কিয়নো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ নিবনুৱা যুৱক যুৱতীসকলৰ বাবে অতি শীঘ্ৰে ৰাজ্যত পুনৰ পদ খালি হ'ব বৃহৎ নিযুক্তি দিয়া হ'ব শীঘ্ৰে প্ৰকাশ পাব হাজাৰ হাজাৰ পদৰ বিজ্ঞাপন কেইবাটাও বিভাগত পদ খালি হৈ আছে বুলি জনাইছে মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু ডিসেম্বৰত 10,000 নিযুক্তিৰ বিজ্ঞাপন চৰকাৰে প্ৰকাশ কৰিব খালি হৈ থকা কেইবাটাও বিভাগত পদ পূৰণ কৰিব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে নতুনকৈ গঠন কৰা হ'ব ফৰেষ্ট বেটেলিয়ন কেইবাটাও বিভাগত পদ খালি হৈ আছে বুলি জনাইছে মুখ্যমন্ত্ৰী গৰাকীয়ে ফৰেষ্ট বেটেলিয়নটো নিযুক্তি দিব ৰাজ্য চৰকাৰে আৰু এই মুহূৰ্তে খুবই ভাল খবৰ ৰাজ্যৰ নিবনুৱা যুৱক যুৱতীসকলৰ বাবে অতি শীঘ্ৰে ৰাজ্যত লাখ লাখ পদ খালি হাজাৰ হাজাৰ পদ খালি হ'ব লাখ লাখ নিবনুৱা যুৱক যুৱতীয়ে সেই পদসমূহৰ বাবে আবেদন কৰিব পাৰিব কেইবাটাও বিভাগত বিভিন্ন বিভাগত পদ খালি হৈ আছে বুলি জনাইছে মুখ্যমন্ত্ৰী গৰাকীয়ে গতিকে আপোনালোকে অতি শীঘ্ৰেই আবেদন কৰিব পাৰিব পদসমূহৰ বিজ্ঞাপন প্ৰকাশ পাব ডিসেম্বৰত আৰু ইতিমধ্যে যেটো মুখ্যমন্ত্ৰী গৰাকীয়ে বৃহৎ ঘোষণা কৰিছে এই মুহূৰ্তৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে প্ৰথমতে মন্তব্য শুনক ডিসেম্বৰ মাহৰ শেষৰ ফালে আৰু 10,000 নতুন পোষ্টৰ আমি বিজ্ঞাপন উলিওৱাৰ বাবেও যাৱতীয় কামকাজ আমি আগবঢ়াই লৈ গৈছোঁ পৰৱৰ্তী পৰ্যায়ত ডিসেম্বৰৰ শেষৰ ফালে বা জানুৱাৰী মাহৰ পৰা অৰেল চতুৰ্থ বৰ্গৰ কাৰণে তৃতীয় বৰ্গৰ বাবে স্কিল এই দুইটাৰ ওপৰত নেক্সট লেভেল অফ ইণ্টাৰভিউ আৰম্ভ হ'ব আৰু মই ভাবো যে এই বিত্তীয় বৰ্ষতে আমি নিযুক্তিৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব পাৰিম ডিসেম্বৰ মাহৰ শেষৰ ফালে আৰু 10,000 নতুন পোষ্টৰ আমি বিজ্ঞাপন উলিওৱাৰ বাবেও যাৱতীয় কামকাজ আমি আগবঢ়াই লৈ গৈছোঁ ডিসেম্বৰ মাহৰ শেষৰ ফালে আৰু 10,000 নতুন পোষ্টৰ আমি বিজ্ঞাপন উলিওৱাৰ বাবেও যাৱতীয় কামকাজ আমি আগবঢ়াই লৈ গৈছোঁ পৰৱৰ্তী পৰ্যায়ত ডিসেম্বৰৰ শেষৰ ফালে বা জানুৱাৰী মাহৰ পৰা অৰেল চতুৰ্থ বৰ্গৰ কাৰণে তৃতীয় বৰ্গৰ বাবে স্কিল এই দুইটাৰ ওপৰত নেক্সট লেভেল অফ ইণ্টাৰভিউ আৰম্ভ হ'ব আৰু মই ভাবো যে এই বিত্তীয় বৰ্ষতে আমি নিযুক্তিৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব পাৰিম ডিসেম্বৰ মাহৰ শেষৰ ফালে আৰু 10,000 নতুন পোষ্টৰ আমি বিজ্ঞাপন উলিওৱাৰ বাবেও যাৱতীয় কামকাজ আমি আগবঢ়াই লৈ